ডিব্ৰুগড়ত বিজেপি খনিকৰ মণ্ডলৰ উদ্যোগত আজাদী কা অমৃত মহোৎসৱৰ 18 তিৰংগা যাত্ৰা। দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ পূৰ্তি উপলক্ষে আয়োজন কৰা হীৰক জয়ন্তী তথা আজাদী কা অমৃত মহোৎসৱৰ এক বিশেষ কাৰ্যসূচী আজি ডিব্ৰুগড়ত ৰূপায়ণ কৰা হয়। ভাৰতীয় জনতা পাৰ্টিৰ ডিব্ৰুগড় খনিকৰ মণ্ডলৰ উদ্যোগত আজি এক বাইক ৰেলীৰ জৰিয়তে পালন কৰা হয় তিৰংগা যাত্ৰা। উল্লেখযোগ্য যে এই কাৰ্যসূচীত উপস্থিত থকা ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা আৰু মণ্ডল সমিতিৰ সভাপতি ভাস্কৰ সোণোৱাল, উপসভানেত্ৰী জেফৰিন আহমেদ আৰু খনিকৰ মণ্ডল যুৱ মৰ্চাৰ সভাপতি মৃগাংক বৰুৱাই জনোৱা মতে আজাদী কা অমৃত মহোৎসৱৰ আধাৰত বিজেপিৰ খনিকৰ মণ্ডল উদ্যোগত এক ভাৰত শ্ৰেষ্ঠ ভাৰত তিৰংগা ৰাষ্ট্ৰীয় একতাৰ প্ৰতীক শীৰ্ষক শ্লোগানেৰে আজি ডিব্ৰুগড় খনিকৰ চাৰিআলিৰ পৰা বাইক ৰেলীৰে মণ্ডলৰ অন্তৰ্গত খনিকৰ পঞ্চায়ত, জকাই পঞ্চায়ত, দুলীয়া, চিৰিং, দাইনিজান, মানকটা পঞ্চায়তৰ ৰাইজৰ মাজলৈ গৈ সজাগতা সমদল যাত্ৰা ৰূপায়ণ কৰা দেখা গৈছে। লগতে এই তিৰংগা যাত্ৰা কাৰ্যসূচীত শতাধিক মটৰ চাইকেল আৰোহীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। ঐতিহাসিক দিন এইটো ঐতিহাসিক মুহূৰ্ত বুলি ক'ব লাগিব। 15 আগষ্টত আমাৰ ভাৰতৰ ৭৫ বছৰ আমি স্বাধীনতা দিৱস আমি উদযাপন কৰিম। সেইতে আমাৰ আজাদী কা অমৃত মহোৎসৱৰ তাত সংগতি ৰাখি তিৰংগা যাত্ৰাৰ লগতে আমি তিৰংগা যাত্ৰা যি আমাৰ কাৰ্যসূচী লোৱা হৈছে তিৰংগা যাত্ৰাক আমি সফলভাৱে ৰূপায়ণ কৰিবলৈ এই সজাগতা যাত্ৰা আমি তিৰংগা যাত্ৰা বাইক ৰেলী আমি উলিয়াইছোঁ খনিকৰ মণ্ডল যুৱ মৰ্চাৰ উদ্যোগত আৰু খনিকৰ মণ্ডলৰ সহযোগত। আজি যিটো ইতিমধ্যে কোৱা হৈছে অসীম ডাঙৰীয়া আৰু আমাৰ যুৱ মৰ্চাৰ মৃগাংক ডাঙৰীয়া অলৰেডি কৈছেই যে আমাৰ 75 ইয়াৰ্ছ পতাকাৰ বিষয়লৈ যিটো কাৰ্যসূচী লোৱা হৈছে সেই বিষয়ে আজিৰ দিনটোত আমি আগবঢ়াই নিবলৈ ওলাইছোঁ। হয়, আজি এটা সুন্দৰ মুহূৰ্ত, ঐতিহাসিক ক্ষণ আজি দেশবাসীৰ কাৰণে, কাৰণ ৭৫ বছৰ ভাৰতবৰ্ষৰ স্বাধীনতা হ'ল আৰু পোনপ্ৰথমভাৱে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশবাসীক উদ্দেশ্যে আহ্বান জনাইছে যে প্ৰত্যেক ঘৰে ঘৰে যাতে তিনিদিনীয়াকৈ ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰি দেশবাসী হৈ গৌৰৱময় এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ কাৰণে তেওঁ আহ্বান জনাইছে। সেই মৰ্মে আজি ডিব্ৰুগড় জিলা সমিতি হৈ খনিকৰ মণ্ডলৰ সন্মানীয় সভাপতি ভাস্কৰ সোণোৱাল ডাঙৰীয়া, যুৱ মৰ্চাৰ সন্মানীয় সভাপতি মৃগাংক বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত আজি এই বিশাল সমদল আমি ওলাইছোঁ। গাঁৱে গাঁৱে পঞ্চায়তে পঞ্চায়তে আমি ঘূৰিম। সকলোৱে যাতে ৰাষ্ট্ৰীয় পতাকাখন সমৰ্যাদাৰে ঘৰত যদি পতাকা উত্তোলন কৰে তাৰ কাৰণে আমি সকলোকে আহ্বান জনাম। এইকাৰণেই আহ্বান জনাম যে ভাৰতবৰ্ষখনক মাননীয় দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিশ্বগুৰুলৈ লৈ যোৱাৰ ক্ষেত্ৰত যি প্ৰয়াস কৰিছে, যি প্ৰচেষ্টা কৰিছে, সেই প্ৰচেষ্টা ইয়াৰ পৰা এই সোণালী ক্ষণৰ পৰা যাতে আগবাঢ়ি যায়, যাতে আমি আগন্তুক দিনত বিশ্বৰ ভিতৰত এখন উন্নত ৰাজ্য, উন্নত দেশ হিচাপে আমি যাতে গঢ়িব পাৰোঁ। আৰু এই সোণালী মুহূৰ্তৰ পৰা আমি সকলোৱে সংকল্প লৈ আমি এই যাত্ৰা, এই তিনিদিনীয়া ৰাষ্ট্ৰীয় পতাকা উত্তোলনেৰে আমি সকলো আমাৰ ডিব্ৰুগড়বাসী ৰাইজৰ, খনিকৰ মণ্ডলৰবাসী ৰাইজক আমি কাটৰে আহ্বান জনাইছোঁ যাতে সকলোৱে তিনিদিনীয়া এই কাৰ্যসূচী পালন কৰে। তাকে ধন্যবাদ জনাইছোঁ। হয়, এইবাৰ যিহেতু এইবাৰ ৭৫ বছৰ হৈছে, সেইকাৰণে ৭৫ বছৰ হোৱাৰ কাৰণে মাননীয় দেশৰ প্ৰধানমন্ত্ৰীয়ে আগ্ৰহ প্ৰকাশ কৰিছে যে এই কাৰ্যসূচী অকল এই তিনিদিনীয়াই নহয়, আজি এবছৰৰ পৰা বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে। বিভিন্ন ধৰণৰ কাৰ্যসূচীয়ে লৈ আজি এই ৭৫ বছৰৰ যি স্বাধীনতা দিৱসটো সুন্দৰভাৱে পালন কৰিবৰ কাৰণে প্ৰয়াস কৰি আছিল।